আকৌ গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চ্যানেললৈ তো আপোনালোকক কৈছিলো যে আগৰ ভিডিঅ'ত মই বিহু কাপোৰ ললো বুলি মানে বিহু কাপোৰ দেখাম বুলি কৈছিলে তো সেইদিনাখন কি হৈ গ'ল মানে আহি মই শুই দিলো গধূলি হৈ গ'ল তো দেখাব মন নগ'ল আৰু মোৰ কেমেৰাটো সিমান ভাল নহয় যে ৰাতি দেখালে মানে গুলা গুলা হৈ থাকে সেইটো কাৰণে দেখাই নাথাকিলো আপোনালোকক তো আজি মই কি ললো সকলোবোৰ দেখাম আপোনালোকক তেনেহলে চাই থাকিব ধুনীয়া আৰু এইফালে আমাৰ বাইদেউ পুৰা তাঁত বৈ আছে গামোচা লগাইছে তো কি ললো দেখাওগে বোলো চাই থাকক ফাৰ্ষ্ট দেখাইছো এইযোৰ মানে মোক গিফ্ট দিছে মোৰ শাহুমা কেনেকুৱা লাগিছে সকলোৱে কমেন্ট কৰি জনাব এই কাপোৰযোৰ খুবেই কোমল মোৰ মানে বহুত পছন্দ খাইছে আপোনালোকো ল'ব আৰু এনেকা কাপোৰ পিন্ধিলেই চাগে সকলোৱে মই এইযোৰ ফাৰ্ষ্ট লৈছো হা মানে ফাৰ্ষ্ট মানে এই ডিজাইনটো থকা আৰু ফাৰ্ষ্ট লৈছো খুব মন লগা কাপোৰযোৰ একেবাৰে কোমল আৰু লঘু পিন্ধি খুবেই আৰাম হ'ব আৰু তো এতিয়া এইযোৰ দিছে মামীয়ে মানে তলৰ ভাগৰ মামী মোৰ নিজৰ মামী আৰু এইযোৰ দিছে মামীয়ে এইযোৰ কেনেকুৱা লাগিছে ক'ব সকলোৱে এইযোৰো মৰম লগাই আৰু এইযোৰ পছন্দে খাইছে মোৰ নিজৰ পছন্দে লৈছো বাৰু অকল পইচাটো দি দিছে মামীয়ে আৰু এইখন হ'ল সিঙ্গল মেখেলা এইখন দিছে মোৰ সৰুজনী বাইদেউ মানে মোৰ যা বিহুৰ উপহাৰ মানে মই এৰো বিহু গিফ্ট পুৰা পাইছো আৰু কোনে দিব আছে চাগে নিদিও পাৰে মানে দিবতো পাৰে বিহুৰ গিফ্ট এনেও দিয়ে খুব মৰম লগা মেখেলাখন গুনা আছে মৰম লগা আৰু তো এয়া আছিলে মোৰ কাপোৰ বেছিকৈ নাই বাৰু তো আৰু চাই থাকক মানে এতিয়া আমি দুইজনীয়ে বহি পুৰা লেকচাৰ পিটি আছো এইফালে এই তাঁত বৈ আছে ভণ্টিয়ে পুৰা ধুনীয়াকৈ আৰু মই ওচৰতে বহি লেকচাৰ পিটি আছো আৰু কথা পাতি আছো দুইজনীয়ে পুৰা ধুনীয়াকৈ এইফালে গধূলিয়ে হ'বগে হ'ল এই যে আমাৰ জেং কেৰেলা গাইজ চাই থাকক আৰু এতিয়া যাব ওলাইছো দোকানলৈ মানে অথনি মই সেইফালে গৈছিলো দোকানৰ ফালে কাপোৰ আনিবৰ কাৰণে গ'লো মাহীহঁতৰ ভণ্টিৰ লগত এতিয়া মানে ধাল চেনা খাবৰ কাৰণে ধাৰলৈ আনিলো বস্তুখিনি তই পইচা দিয়া নাই বাছত দিম বুলি কৈ নানে লৈ আহিলো এতিয়া ধাৰৰ পইচা দিব ওলাইছো মই ওলাই ৰেডি আৰু ভণ্টি ওলাই আছে মানে সি তাত বৈ আছিলে তো সি এতিয়া ভৰি হাত ধুই ধুনীয়াকৈ ওলাই লৈছে মই ওলাই ৰেডি সেইফালে গাইজ গৈলেও চাই থাকক চোতালত পুৰা মাটি পেলাই আছে মানে সম্পূৰ্ণ হোৱা নাই সেইফালে যে আমাৰ চোতালখন আগতে বহুত খাল হৈ আছিলে এতিয়া পুৰা মাটি পেলাই আছে ধুনীয়াকৈ বিহু আহিছে তো সেইটো কাৰণে মানে বৰষুণ দিলে বিহু অহাৰ লগত কথা নাই বাৰু পেলাম কৰি আছিলে দেউতাই মানে পুৰা এইডোখৰলৈকে পেলালে আৰু বৰষুণ দিলে মানে চোতালখন মানে একেবাৰে খালটো পানী হৈ যায় পুৰা এইফালে বাইদেউ ওলাই ৰেডি হৈ গ'ল এতিয়া ধুনীয়াকৈ গৈ আছো চাই থাকক বলক গৈ লওঁ এইফালে খুলিলে এইফালে চাই দিয়া গেম খেলি চাই দিয়া আকৌ চাই দিয়া হাই কৈ দিয়া হাই ক'ব নাজানে এজনী যাওঁ বুলি এতিয়া ধুনীয়াকৈ গৈ আছো গৈলো গাইজ বলক দোকানত পাইলোগে এইটো হৈছে তিনিআলি আমাৰ ইছলামপুৰ তিনিআলি এইটো তেল ডিপুৰ আৰু এইফালে দোকান এতিয়া ধাৰ চাৰ মাৰি মেলি আহিলোঁ এইফালে খায়ো আহিলোঁ আকৌ এতিয়া আহিলোঁ বৰমাহঁতৰ ঘৰৰ ফালৰ পৰা মানে সেইফালৰ পৰা যাওঁ বেটাহঁতৰ লগত অকণমান ধেমালি কৰি যাওঁ পুৰা গাইজ এইফালে বৰমাহঁতৰ ঘৰত পাই গ'লোহি গাইজ এতিয়া বহিলোগে
তো গাইজ এইফালে ঘৰত মানুহ এটাও নাই আমি আহিছিলোঁ এতিয়া যাওঁগে আৰু ঘৰলৈ মানুহ নাই যিহেতু পানী এগিলাচ খাই যাওঁ তাৰপিছত ঘৰলৈ যামগে আৰু পানী এগিলাচ দিয়া দিয়া নাই পানী দিয়া না গাইজ পানী চানী খাই আহিলোঁ এতিয়া ঘৰলৈ যাওঁগে আৰু এইফালে আমাৰ বুন্দা মেকুৰী সোমালে ভিতৰত বন্ধ কৰি দিয়া নোযোৱা বন্ধ কৰি দিয়া একেবাৰে এতিয়া ঘৰতে লগ পামগে গৈলোঁ ঘৰলৈ আহিছোঁ এতিয়া ঘৰলৈ যাওঁগে আহি গ'ল মানে আকৌ আহি গ'লোঁ আমি এতিয়া আমাৰ নাচনী বাইদেউ থৈ দিয়া মোবাইলটো থৈ দিয়া এতিয়া ঘৰলৈ যাব কাৰণে ওলাইছোঁ গৈলোঁ গাইজ আহি আছোঁ ঘৰলৈ এইজনী মানে বেটিও আহিছে আমাৰ ঘৰলৈ আহি আছোঁ ন দুজনী হয় নাই এতিয়া আহি আছে পাছত এতিয়া পুৰা গাড়ী আহি আছে এইফালে Hello guys. এফাল পৰা যাওঁ ভিডিঅ'টো কেনে পালে চাই সকলোৱে কমেণ্ট কৰি জনাবা আৰু মোৰ চেনেললৈ যদি নতুনকৈ কোনোবা ইউজাৰ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব ছাবস্ক্ৰাইব কৰিব একেবাৰে নেপাহৰিব তো ভিডিঅ'টো আজিলৈ ইমানতে থৈছোঁ